পাঠশালা অভাৰব্ৰিজৰ পৰিৱেশ। ৰাতিপুৱা আৰু গধূলি ইয়াত মানুহবিলাকে খোজ কাঢ়িব আহে। অভাৰব্ৰিজখন মুকলি হোৱা নাই বাবে খোজ কাঢ়িব ভাল লগা হৈ আছে। ৰাতিপুৱা আৰু গধূলি ইয়াৰ পৰিৱেশ একদম ভাল লগা। দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ খোজ কাঢ়িব আহে। কি নান্দনিক দৃশ্য। পাঠশালাৰ নিৰ্মীয়মান সেতুৰ ওপৰত ৰাতিপুৱা গধূলি মানুহৰ খোজ কঢ়া দৃশ্য ভাল লগা। ৰাতিপুৱা আৰু গধূলি ইয়াত বহুত মানুহ খোজ কাঢ়িব আহে।
নান্দনিক দৃশ্য। সেই মানুহ একদম খোজ কঢ়া মানুহ।